মৈত্ৰেয় বৰ্তমান উত্তৰাখণ্ডৰ ঋষিকেশত এটা আনন্দ ঘাট বুলি আছে, তাত মৈত্ৰেয় মুনিৰ আশ্ৰম আছিল। বৈকুণ্ঠ প্ৰয়াণৰ পাছত উদ্ধৱ যেতিয়া ভগৱান কৃষ্ণৰ আদেশ অনুসৰি বদৰিকাশ্ৰমলৈ গতি কৰে, বাটতে বিদুৰৰ লগত দেখা দেখি হয় আৰু এটা ৰাতি সম্পূৰ্ণ এক ৰাতি তেওঁলোকে ভগৱানৰ কথা বতৰা পাতে দুইজন মহাপুৰুষ। শেষত উদ্ধৱে কয় যে হে বিদুৰ, তোমাৰ প্ৰতি ভগৱান কৃষ্ণৰ এটা আজ্ঞা আছে যে তুমি মৈত্ৰেয় মুনিৰ পৰা ভাগৱতৰ ধৰ্ম গ্ৰহণ কৰা। আৰু লগে লগে বিদুৰে মৈত্ৰেয় মুনিৰ ওচৰলৈ যায়। বিদুৰৰ প্ৰশ্ন আছিলে এটা, সুখায় কৰ্মাণি কৰোতি লোকো নাতে সুখম হোৱা অন্যতে বিপৰীত হোৱা বিন্দেত ভূয় ততএব দুঃখম যতত্ৰ যুক্তম ভগৱান বদেন্না। তৃতীয় অধ্যায় তৃতীয় স্কন্ধ পঞ্চম অধ্যায় 2 নম্বৰ শ্লোক 3-5-2। বিদুৰে কৈছে, হে মৈত্ৰেয় ঋষি, প্ৰত্যেকজন মানুহে সুখ পাবৰ কাৰণে কৰ্ম কৰে, সুখায় কৰ্মাণি কৰোতি লোক, কিন্তু সুখ নাপায় দুখ পায়। ইয়াৰ কাৰণটো কি? যেনেকৈ আমি প্ৰত্যেকবিলাকে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কেৱল সুখ পাবৰ কাৰণে কাম কৰিছোঁ, কিন্তু আমি দেখা পাওঁ যে আমি সুখৰ ঠাইত দুখে বেছি পাই আছো। এই প্ৰশ্নটোৱে হৈছিলে বিদুৰৰ মূল প্ৰশ্ন। আৰু ইয়াৰ উত্তৰতে মৈত্ৰেয় মুনিয়ে ভাগৱতৰ কথা কৈছে আৰু কৈ যাওঁতে এই কপিল দেৱক উল্লেখখিনি কথা আহিছে। সেইকাৰণে ইয়াত কৈছে, বদতি মৈত্ৰেয় শুনা ব্যাসৰ নন্দন। মৈত্ৰেয় কৈ আছে কাক? বিদুৰৰ আগত। এইমতে দেৱহূতি কৰিলা প্ৰাৰ্থন। দেৱহূতিয়ে প্ৰাৰ্থনা কৰিছে তাক নিজৰ স্বামী কি বুলি, যে তুমি ব্ৰহ্মপ্ৰশ্নত যে যোৱাৰ কথা কৈছা, তাৰ আগতে ছোৱালী 9জনী বিবাহৰ সময় হৈছে, লগতে তুমি কথা দিছিলা যে এটা সন্তান হ'লেহে ল'ৰা পুত্ৰ সন্তান এটা হোৱাৰ পাছত যাবা, গতিকে এই কথাটো লৈ পেলাই কেইদিনমান থাকা। মই দুৰ্ভগীয়া, ইমান দিন তোমাৰ লগতে থাকিলো, ইন্দ্ৰিয়ৰ প্ৰীতি সাধন কৰিবৰ কাৰণে মই দিনবিলাক পাৰ কৰালো, আৰু তোমাৰ দৰে এজন মহাপুৰুষৰ সংগত থাকিও মই ঈশ্বৰমুখী হ'ব নিশিকিলো, মুক্তিৰ কথা চিন্তা নকৰিলো। এনেকৈ কোৱাৰ পাছত এতিয়া এইমতে দেৱহূতি কৰিলা প্ৰাৰ্থন। ভাৰ্যাৰ বিনয়ে লিখি আতি তুষ্ট ভৈলা, হৰিৰ বচন স্মৰি বুলিবা কৰিলা। ইয়াৰ আগতে কৰ্দম যেতিয়া জন্ম হ'ল, ব্ৰহ্মাই তেওঁক সৃষ্টি কাৰ্যৰ কাৰণে আদেশ দিছিল। আদেশ দিয়াৰ লগে লগে কৰ্দমে সৃষ্টি কাৰ্যত আগবঢ়াই তেওঁ তপস্যা কৰিবলৈ গ'ল, আৰু বহুদিন তপস্যা কৰাৰ পাছত প্ৰভু ভগৱন্তই দৰ্শন দিলে। দৰ্শন দিয়াৰ পাছত এতিয়া তেওঁ ক'লে যে ঠিক আছে, তেওঁৰ মনৰ অৱস্থা বুজি পাই ক'লে যে তোমাৰ কাৰণে অলৰেডি ছোৱালী আছে এজনী, মই চাই গৈছো, আৰু মই পুত্ৰ হিচাপে তোমাৰ তাত অৱতাৰ গ্ৰহণ কৰিম, কপিল স্বৰূপে আহিছিল। এই কথাখিনি আগতীয়াকৈ কৈ থোৱা। সেইকাৰণে ইয়াত কৈছে যে হৰিৰ বচন স্মৰি বুলিবা কৰিলা, শুনা প্ৰাণেশ্বৰী হেম খেদ নোযোৱাই, অল্পকালে তজু গৰ্ভে হৰি লৈলে ঠাই। হে প্ৰাণেশ্বৰী, তুমি দুখ কৰাৰ কোনো জৰুৰত নাই, কোনো কাম নাই। কিয়? অলপ দিনৰ ভিতৰতে ভগৱন্ত হৰি আহি তোমাৰ গৰ্ভত স্থিত হ'ব। কি কৈছে? তোমাৰ কল্যাণ হওক দৃঢ়ব্ৰত ধৰি, শ্ৰদ্ধায়ে ভগতি ভাৱে ভজা মহাহৰি। সৃষ্টি কাৰ্যত আগবাঢ়িবলৈ যোৱাৰ আগতে আমাৰ যে বিবাহত ভকতৰ নিমন্ত্ৰণ কৰি নাম এভাগ কৰা হয়, তাৰ বহুখিনি তাত্ত্বিকতা আছে। যদিও আজিকালি বিবাহটো কেৱল জাক জমকতালৈ লৈ গৈছে, ৰাজকীয়লৈ লৈ গৈছে, এটা অনুষ্ঠান আছে, আৰু বহু ঠাইত দেখা যায়, আপোনালোকৰ ইয়াত তেনেকুৱা নাজানো, তৃতীয় দিনা ৰিচিপশ্যন বুলি এটা বস্তু উলিয়াইছে। থাৰ্ড ডে ৰিচিপশ্যন। নাম যিদিনা হ'ব লাগে সেইদিনা নহয়, বিয়াৰ দিনা আগদিনাই নাম খাৰ কৰি থৈ ঘৰত কেইজনমান মাতি নাম এবাৰ গোৱাই দিবা, আগদিনাই হ'ব। বিবাহৰ দিনা এইবিলাক নালাগে। উদ্দেশ্যটো কি আছিল বিবাহৰ? যিদিনাখন
এজন বৰ এগৰাকী কন্যা সৃষ্টি কাৰ্যৰ কাৰণে সমাজে স্বীকৃতি দিব তাৰ প্ৰাক মুহূৰ্তত তেওঁলোকে ভগৱানৰ আশীৰ্বাদ লয় ভকতসকলে তেওঁলোকক এটা বিবাহিত জীৱনৰ কাৰণে আশীৰ্বাদ দিয়ে তোমালোকৰ বিবাহিত জীৱন মংগলময় হওক আৰু তাৰ আগত সৃষ্টি কাৰ্যৰ বিষয়ে বহুখিনি কথা তেওঁলোকে কৰচি মাৰি ভকতৰ পৰা জানি লোৱা উচিত অকল সন্তান কেৱল ধাৰণ কৰি নহ'ব সংসাৰ সন্তানটোৰ ভৱিষ্যতৰ সুখ দুখৰ কাৰণে ভকতসকলে বৰ সুন্দৰ সুন্দৰ কথা কৈছে যদিও আমি প্ৰাৰব্ধৰ কথা কওঁ মাকৰ গৰ্ভত সন্তান থাকোঁতে 5টা বস্তু ফাইনেল হৈ আহে আয়ু কৰ্মঞ্চা বিদ্যাংসা বিত্তীয় নিধনমেব চ পঞ্চৈতস্য স্ৰজন্তে গৰ্ভস্থস্য দেহিনাম আয়ু সন্তানটো কিমান দিন জীয়াই থাকিব কৰ্ম কেনেকুৱা কৰ্ম কৰিব বিত্ত টকা পইচা কিমান ধৰিব পাৰিব বিদ্যা জ্ঞান কিমান অৰ্জন কৰিব আৰু নিধন একজেক্টলি মৃত্যু কেতিয়া কেনেকৈ হ'ব গৰ্ভত থাকোঁতে ফাইনেল হয় কিয় কাৰণ প্ৰাৰব্ধ লৈ আহিছে তথাপিও সন্তানটোৰ সুখ দুখত 25% মাত্ৰ প্ৰাৰব্ধই ক্ৰিয়া কৰিব পাৰে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে অনলি 25% 25% নিৰ্ভৰ কৰিছে মাকৰ ওপৰত মাতৃগৰাকীয়ে সন্তান জন্ম দিয়াৰ সময়ত মানসিক স্থিতি কেনেকুৱা দ্বিতীয়তে গৰ্ভত সন্তানটো থাকোঁতে তেওঁৰ খাদ্য অভ্যাস কেনেকুৱা আৰু 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা কেনেকুৱা জ্ঞান অৰ্জন কৰিছে কাৰণ যিটো শিশু গৰ্ভত থাকে আপ্যায়নী নাৰীৰ দ্বাৰা মাকে চিন্তা কৰা প্ৰতিটো কথা শিশুটোৱে গম পাই থাকে তেওঁ ইয়াত জ্ঞান লাভ কৰি থাকে তাৰ উদাহৰণ প্ৰভাত তাৰ উদাহৰণ অভিমন্যু তাৰ উদাহৰণ হস্তবক্ৰ শাস্ত্ৰত বহুত পাব গৰ্ভৱতী মহিলাগৰাকীয়ে যদি খাদ্যত যদি সাত্বিকতা নানে পৌষ্টিকতা যদি নানে যদি সন্তৰ সংগ মানে ভাল ভাল চিন্তা চৰ্চা যদি নকৰে তেতিয়াহ'লে এই সন্তানটো তেনেধৰণেই ভুগিবলগীয়া হ'ব আমাৰ ফালে এটা নিয়ম আছে গৰ্ভৱতী মহিলাসকলৰ বোলে জ্বলা খাবলৈ মন যায় টেঙা খাবলৈ মন যায় আপোনালোকৰ ইয়াত চাগে নাই তেনেকুৱা সেইবিলাক নাই জ্বলা টেঙা খুবকে খাবলৈ মন যায় আৰু মাকে খুৱাই দিয়ে সন্তানটোৱে বোলে গৰ্ভত গৈ থাকে অ' মা তই এতিয়া যিমান জ্বলা টেঙা খুৱাবলৈ মন আছে খুৱাই থাক মোৰ উপায় নাই এবাৰ বাহিৰলৈ ওলাবলৈ দেখাবি ইণ্টাৰেষ্টৰ লগত দি দিম সুতৰ লগত চব সেইকাৰণে মূলধনৰ লগত সুত মিহলাই কিছু ল'ৰা ছোৱালীয়ে মাকক জ্বলা টেঙা সমানে খুৱাই দিয়ে গৰ্ভত থকা সময়ত মাতৃগৰাকীৰ চিন্তা চৰ্চা কেনেকুৱা দিনটো কেনেকৈ পাৰ কৰিছে সৎসংগ মানে ভাল ভাল গ্ৰন্থ ভকতৰ পৰা ঈশ্বৰৰ কথা এইবিলাক শুনিছেনে নাই প্ৰাৰব্ধ যিমানেই বেয়া নহওক ইয়াৰ ওপৰত নিৰ্ভৰ কৰিছে 25% নিৰ্ভৰ কৰিছে বাপেক গৃহস্থৰ ওপৰত পিতৃসকল সৃষ্টি কাৰ্যত আগবাঢ়িবলৈ যেতিয়া গৈছে সেই সময়ত তেওঁলোকৰ মানসিক ভাৱ ধাৰণা কেনেকুৱা কামনা বাসনাত লিপ্ত হৈ নে ঈশ্বৰৰ আজ্ঞা অনুসৰি এটি সেৱক লাগে ঈশ্বৰৰ সেৱক কৰি এজন আমাক সৃষ্টি কৰিবলৈ যদি আদেশ দিছে সেই অৰ্থে আমি আগবাঢ়িছোঁ হে প্ৰভু সমস্ত তোমাৰ লীলা ভাৱ কেনেকুৱা এই 75% জন্ম হোৱাৰ পাছত আৰু সলনি কৰাৰ কোনো উপায় নাই কি প্ৰাৰব্ধ মাতৃ চিন্তা চৰ্চা খাদ্য অভ্যাস গৰ্ভত থাকোঁতে আৰু বাপেকে সৃষ্টি কাৰ্যত যোৱাৰ সময়ত মানসিক স্থিতি সলনি কৰাৰ উপায় নাই 75% ফাইনেল হৈ যায় কিন্তু ভয় নকৰিব আমাৰ হাতত এই 25%টো আছে 100 জন হৈছে কৌৰৱৰ 5 জন মাত্ৰ পাণ্ডৱ ভগৱানে কিন্তু পঞ্চপাণ্ডৱৰ লগত আছে এই 25%এ আপোনাৰ জীৱন নৌকা ঘূৰাই দিব পাৰে কেনেকৈ বৰ্তমান আপুনি কি কৰিছে শাস্ত্ৰত এইটো কয় ক্ৰিয়ামান কৰ্ম বা ভৱিষ্যত কৰ্ম বৰ্তমান আপোনাৰ কাৰ্যক্ৰিয়া কেনেকুৱা আপোনাৰ সব বেয়া প্ৰাৰব্ধ বেয়া মাতৃয়ে সেই সময়ত একো চিন্তা নকৰিলে
পিতৃৰ পৰা আপোনাৰ কষ্ট আহিছে, কিন্তু বৰ্তমান মই নিজে কি কৰিছো? যদি শাস্ত্ৰসম্মতভাৱে কৃষ্ণক যদি একান্তভাৱে শৰণ ল'লে আৰু যদি ভগৱানৰ লগত নিয়মিতভাৱে লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰি নিজৰ ভাৱ যদি শুদ্ধ কৰিলে, সমস্ত ভূতৰ প্ৰতি যদি ভাল আহিল, অদ্বৈষ্টা সৰ্বভূতানাং মৈত্ৰ করুণয়ে বচ নির্মম নিরহংকার সম দুঃখ সুখ স্বামী সন্তুষ্ট সততম যোগী যততাম দৃঢ় নিশ্চয় ময় অর্পিত মনোবুদ্ধির जो मन भक्त समे प्रिय। দ্বাদশ অধ্যায় 13 আর 14 নম্বর গীতা। অর্জুনক কৈছে, হে অর্জুন, যিজন অদ্বৈষ্টা সর্বভূতানাং, প্ৰতিটো প্ৰাণীৰ প্ৰতি যাৰ মনত কোনো দ্বেষ ভাৱ নাই, এইটো আমি কৰিব পাৰোঁ। অদ্বৈষ্টা সর্বভূতানাং, সমস্ত প্ৰাণীৰ প্ৰতি মৈত্ৰতাৰ ভাৱ, কাৰো প্ৰতি হিংসা ভাৱ নাই। করুণ, সমস্ত জীৱৰ প্ৰতি করুণ ভাৱ, দয়াৰ ভাৱ, আৰু মই আৰু মোৰ বুলি অহংকাৰ নকৰা, সুখ দুখ সকলোতে সমান থকা, ক্ষমাবন্ত হোৱা। যদি কাৰোবাৰ ওচৰত ক্ষমা খুজিবলগীয়া আছে, গৈ হাত জোৰ কৰি খুজি দিয়ক, হে প্ৰভু, মোৰ দ্বাৰা অপৰাধ হ'ল, ক্ষমা কৰি দিয়ক। আৰু যদি কাৰোবাক ক্ষমা কৰি দিব পাৰে, কৰি দিয়ক ক্ষমা, যা ক্ষমা কৰি দিব। কাৰণ ভগৱানৰ ক্ষমাকে ভূষণ আৰু সন্তুষ্ট কৰাটো, যিটো পোৱা তাতে হয়তো সন্তুষ্ট মন এতেক প্ৰকাৰে তুষ্ট হন্ত নাৰায়ণ। গীতাত কৈছে, অৰ্জুন, যিজন আত্মৰমণে, যিজন নিজৰ আত্মাৰে সন্তুষ্ট থাকে, সেইজনৰ প্ৰতি মই অতি সন্তুষ্ট হওঁ, সেইজন মোৰ অতি প্ৰিয়। প্ৰাৰব্ধ ৭৫% বেয়া হোৱাৰ পাছতো আমি নিজক বুদ্ধ মাৰ্গত লৈ যাব পাৰোঁ আৰু এই জীৱন, মানুহৰ জীৱন সফল কৰি আমি বৈকুণ্ঠলৈ যাব পাৰোঁ। কিয়? নিজৰ কৰ্মৰ দ্বাৰা। কেনেকৈ কৰিব? শাস্ত্ৰই যেনেকৈ কৈছে, তস্মাৎ শাস্ত্ৰম প্ৰমাণন্তে কাৰ্যকাৰী ব্যৱস্থিত জ্ঞাত শাস্ত্ৰ বিধান উত্তম কৰ্ম কৰ্তুম ইহাসি। অষ্টাদশ অধ্যায় ৩৬ নম্বৰ শ্লোক গীতা। ভগৱান কৃষ্ণ অৰ্জুনৰ লগতে থকাৰ পাছতো অৰ্জুনক কৈছে, হে অৰ্জুন, তোৰ কাৰ্য আৰু অকাৰ্যৰ ক্ষেত্ৰত কিন্তু শাস্ত্ৰ পঢ়। শাস্ত্ৰত কেনেকৈ কৈছে তো তেনেকৈ চল। শাস্ত্ৰ আমাকো কৈছে, আপুনি কীৰ্তন দৰ্শন পঢ়ি আছে, কীৰ্তনৰ সদায় পাঠ কৰিছে, নাম গাইছো, কীৰ্তনৰ পদবিলাকৰ অৰ্থবিলাক এবাৰ অনুধাৱন কৰক, উপলব্ধি কৰক, কি ক'ব বিচাৰিছে। আজি বহুতো বিভ্ৰান্তিত ভুগি আছে। বহুতে শংকৰদেৱৰ বাণীৰ ওপৰত প্ৰশ্ন চিহ্ন লগাই দিছে। গুৰুজনে ক'লে বুলি আমি মানিমনে? দেৱ একত শৰণ ল'বলৈ ক'লে বুলি আমি মানিমনে? আৰে তুমি গীতা ভাগৱত মানানে নাই? শাস্ত্ৰৰ উত্তম যদি গীতা ভাগৱত হয়, গীতা ভাগৱত মানিছে নে নাই? বোলে গীতা মানো, তেতিয়া গীতাত কি কৈছে? ৭০০ শ্লোকৰ গীতা। অৰ্জুনৰ মনৰ সংশয় দূৰ কৰি গৈ আছে। এটা মাত্ৰ শ্লোক ধৃতৰাষ্ট্ৰই কৈছে, ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেত যুদ্ধোৎসৱ মামকা পাণ্ডৱ চৈব কিমাকুৰ্বত সঞ্জয়। প্ৰথম অধ্যায় প্ৰথম শ্লোক। কেৱল এটা মাত্ৰ ধৃতৰাষ্ট্ৰই কৈছে, সঞ্জয়ক সুধিছে, হে সঞ্জয়, ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰত সমবেত হোৱা মোৰ আৰু পাণ্ডু পুত্ৰসকলৰ সৈন্যবিলাকে কি কৰিছিল মোক কোৱা। এইটোৱে ধৃতৰাষ্ট্ৰৰ প্ৰশ্ন। তাৰ উত্তৰত ৪০টা শ্লোকত সঞ্জয়ে ধৃতৰাষ্ট্ৰক উত্তৰ দিছে। কি উত্তৰ? যুদ্ধক্ষেত্ৰত কি হৈ আছিল, বিশেষকৈ কৃষ্ণ অৰ্জুন সংবাদ, যাক আমি গীতা বুলি কওঁ। অৰ্জুনে ৮৫টা শ্লোকত নিজৰ বিষাদতা প্ৰভু ভগৱন্তৰ ওচৰত দাঙি ধৰিছে, নিজৰ মনৰ সংশয় দাঙি ধৰিছে, আৰু ৫৭৪টা শ্লোকত ভগৱান কৃষ্ণই তাৰ উত্তৰ দিছে। প্ৰথমতে অৰ্জুনৰ সন্দেহ আৰু সংশয় নিৰাকৰণ কৰি গৈ আছে, শেষত সিদ্ধান্ত দিছে। সৰ্বভূয়তমং ভূয়শ্ৰীমে পৰমং ভজ ইষ্টসীমে দৃঢ়মিতি তত বক্ষ্যামি তে হিতম। অষ্টাদশ অধ্যায় ৬৪ নম্বৰ শ্লোক গীতা। হে অৰ্জুন, গোপনীয়ৰ পৰা গোপনীয় কথাটো এতিয়া তোক মই কওঁ, শুন, তই মোৰ অতি মৰমৰ। কি ক'লে? সৰ্বধৰ্মান পৰিত্যাজ্য মামেকং শৰণম ব্ৰজ। সব বাদ দি মোৰ ওচৰত আহ, সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ, দৃঢ় বিশ্বাসে গতি কৰিব আমাক, নকৰিবা ভয় হেৰা কৰ্ম অংগীকাৰ, সমস্ত পাপত মই কৰিব নিষ্ঠাৰ। শংকৰদেৱে কোৱা নাই এখন কথা। ভগৱান কৃষ্ণই ৫৫০০ বছৰ আগত কুৰুক্ষেত্ৰত অৰ্জুনক কৈ গৈছিল। গুৰুজনাইতো আমাক মাত্ৰ দেখুৱাই দিছে, গুৰুজনে আমাক দেখুৱাই দিছে, এয়া কথা।
তুমি গুৰুজনৰ কথা নামানা নালাগে, ঈশ্বৰৰ কথাটো মানা, গীতাকটো বিশ্বাস কৰা। গীতাই এক ধৰণৰ কথা কৈছে, চব জাতি মোৰ শৰণ লোৱা। অতি পৰিতাপৰ কথা, দুখৰ কথা, গীতাৰ প্ৰবচন ভাৰতৰ লগতে বিশ্বৰ প্ৰায়বিলাক দেশত হৈ আছে, কিন্তু কোনেও এই সহজ সৰল কথাটো শুদ্ধ আৰু সত্য ৰূপত মানুহক প্ৰকাশ কৰি নিদিয়ে যে চব জাতি একত শৰণ লোৱা, এক দেৱ এক দেৱ এক দিনে নাইকে, এইটো কোনেও ক'ব নোৱাৰে। মাতেছো সৰ্বধৰ্ম পৰিত্যাজ্য, কিন্তু তাৰ লগে লগে গণেশক পূজা কৰা, অমুকক পূজা কৰা, তমুকক কৰা। হৰিচন্দ্ৰ উপাখ্যান চাই আছো, মহাভাৰতৰ মানৱী যজ্ঞ চাই আছো, চবতে কৃষ্ণ প্ৰাধান্য দি আছে, তথাপিও আমি মানি নলওঁ সত্যটো। আৰু বহুতে প্ৰশ্ন লগাই আছে গুৰুজনাই ক'লে বুলি আমি কিয় মানো। আমি এটাতে সন্তুষ্টি লওঁ, শত কোটি জন্মান্তৰে হৈ মহাভাগ, নৰ শৰীৰক জীৱে দেৱে পাৱে লাগ, তাকো যেবে মূৰত দায়া ভৈলা জাক প্ৰতি, সেয়ে কৰিবে পাৰে আমাক ভক্তি। ভগৱন্তৰ কৃপা নোহোৱালৈকে ভক্তি মাৰ্গত আহিব নোৱাৰে। সেইকাৰণে বিভিন্ন ধৰণৰ যুক্তি তেওঁলোকে দি আছে। ইয়াক কৈছে এতিয়া অল্পকালে তজুগৰ্বে হৰিলে ঠাই, তোমাৰ শ্ৰদ্ধাই ভগৱতী ভাৱে ভজা মহাহৰি। গৌতমে কৈছে নিজৰ পত্নী, হে দেৱহৰি, শ্ৰদ্ধা সহকাৰে হৰিক ভজন কৰা, ভক্তি কৰা। ভক্তি মানে কি? পুৱা গধূলি আমি ঘোষাই ভাগি গাওঁ, নাম গাওঁ, অকণমান পাঠ কৰোঁ, কীৰ্তন পাঠ কৰোঁ, এয়া ভক্তি নে ভক্তি বেলেগ? এয়া ভক্তিৰ এটা অংগ, এইখিনি প্ৰয়োজন, ইয়াৰ দ্বাৰা আমাৰ ভাৱ শুদ্ধ হ'ব। ভক্তি মানে নাৰদে কৈছে সত্ত্বস্মিন পৰম প্ৰেম অমৃত স্বৰূপ আছে। নাৰদ ভক্তি পুত্ৰত কৈছে ভক্তি মানে প্ৰেম। মই মোৰ মাক ভাল পাওঁ, মাতৃ ভক্তি। মই মোৰ দেউতাক ভাল পাওঁ, পিতৃ ভক্তি। মই দেশখনক ভাল পাওঁ, দেশ ভক্তি। তেনেকৈ মই কৃষ্ণক ভাল পাওঁ, কৃষ্ণ ভক্তি। তাৰমানে আমি যাক ভাল পাওঁ তেওঁৰ হৈ আমি যিকোনো কৰ্ম কৰিব পাৰোঁ। যাক আপুনি আটাইতকৈ ভাল পায়, দুই নম্বৰ কথা, যাক আপুনি আটাইতকৈ বেছি ভাল পায়, এই বস্তু বা ব্যক্তি যিয়ে নহওক কিয়, সেই বস্তু বা ব্যক্তিৰ কথাটোৱে 24 ঘণ্টাৰ বেছিভাগ সময় আমাৰ মন মগজুত ঘেৰাও কৰি ৰাখে। আপুনি যাক ভাল পায় তাৰ কথা প্ৰতিটো মুহূৰ্তত মনলৈ আহিলে, কিয়? আমি ভাবো যে এই বস্তু বা ব্যক্তি আমাক সুখ দিছে। আপোনালোকৰ ঘৰত কণমানি ল'ৰা এটা আছে, অকণমান 2 বছৰ হৈছে, ধুনু থানাক মাত দিছে। বাপেক, মাক, ককা, আইতা, পেহা, পেহী, খুৰা, খুৰী সবৰে প্ৰাণ কেন্দ্ৰ সেই সন্তান। কিয়? ধুনু থানাক মাত মাতিলে আমাৰ ভাল লাগে, আনন্দ দিছে, প্ৰত্যক্ষভাৱে খুব অনুভৱ কৰিছোঁ। মোবাইল এটা কিনিছে, নতুনকৈ এটা আইফোন এটা আনিছে, এইটো সুখ দিছে, দিনটো তাকে লৈ ব্যস্ত। কোনোবাই এখন গাড়ী কিনিছে, কোনোবাই ঘৰ এটা বনাইছে, দিনটো তাকে লৈ ব্যস্ত। 24 ঘণ্টাত কেৱল যাক ভাল পায় তাৰ কথাই মন মগজু ভৰাই ৰাখিছো। কৃষ্ণই এনেকুৱা কি দিছে? কৃষ্ণক যে ভাল পাম, কি দিছে কৃষ্ণ? আমি যিখন পৃথিৱীত থিয় হৈ আছো, এই পৃথিৱীখন কৃষ্ণই দিয়া। যি বায়ু আমি সেৱন কৰিছো, এই বায়ু কৃষ্ণই দিয়া। যি কৃষ্ণৰ আতুৰ হৈ আমি পানী খাইছো, জল, এই পানী ভগৱান কৃষ্ণই দিয়া। য'ত আমি ৰন্ধন কৰিছো, অগ্নি, আৰু যি আমি আহাৰ গ্ৰহণ কৰিছো, এই আহাৰখিনিও যথৰাগ্নি হিচাপে ভগৱান কৃষ্ণই হৰণ কৰিছে। অহম বৈষম আৰু ভূত্ব প্ৰাণিনাম দেহম আশ্ৰিত প্ৰাণ অপাৰ সমায়ুক্ত পঞ্চমঞ্জম চতুৰ্বিধম। 4 ধৰণৰ অন্ন যি আমি গ্ৰহণ কৰোঁ, আপুনি চুবাই খাওক, চেলেকি খাওক, পি খাওক, চুচি খাওক, 4 ধৰণৰ যি ভোজন আমি গ্ৰহণ কৰোঁ, যথৰাগ্নি হিচাপে, বৈষ্ণৱৰ হিচাপে ভগৱান কৃষ্ণই আমাৰ উদৰত থাকি হৰণ কৰিছে। পঞ্চদশ অধ্যায় 14 নম্বৰ কিতাপ অগ্নি হিচাপে ৰন্ধন ক্ৰিয়াত সহায় কৰিছে। ক্ষিতি, জল, তেজ, বায়ু, আকাশ, যিখন আকাশৰ তলত আমি ৰৈ আছো, এয়া ভগৱানে দিছে। এই পঞ্চ মহাভূত প্ৰভু ভগৱানৰ সৃষ্টি। আৰু তাতকৈ সচেতন কৰা দেহ, প্ৰাণ, ইন্দ্ৰিয়, জীৱক গুঞ্জান্ত নানাবিধ বিষয়,
ইন্দ্ৰিয়বিলাকটো এজন মৃতকৰ গাত থাকে। কেতিয়াবা আমি গম পাওঁ যে আজি অমুক বাপজনা গ'ল, ৰাতিপুৱাই খবৰ পালোঁ, হাতত দাখন লৈ যাওঁ, বাপজনা গ'ল তেতিয়া দা নমস্কাৰৰ কাৰণে, আৰু গৈ পেলাই দেখো যে বাপজনটো যোৱা নাই, চোতালত শুৱাই থৈছে ওপৰত বগা কাপোৰে বান্ধি। একে হাত ভৰি নাক মুখ চব আছে, বগা কাপোৰ এখন খালি দিছে আৰু চবে চাই চাই গৈ আছে তেওঁলোকে। এই বেচাৰাটো কালি সন্ধিয়া লগ পাইছিলোঁ, আজি পুৱাই গ'ল। আৰে গ'ল ক'ত? তোমাৰ আগত যিজন পৰি আছে সেইজন একেই হাত মুখ নাক ভৰি চব আছে তাত, আৰু অথচ আমি কথা পাতি আছো বেচাৰাটো কালি সন্ধিয়া লগ পাইছিলোঁ, আজি পুৱাই গ'ল। হাত ভৰি নাক মুখ চব যদিও আছে, ইন্দ্ৰিয়বিলাক সচেতন নহয়। যেতিয়ালৈকে আত্মা আছিল, যেতিয়ালৈকে পৰমাত্মা হৃদয়ত আছিল, তেতিয়ালৈকে হাত ভৰি লৰচৰ কৰি থাকিব পাৰিছিল। সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয় জীৱক গুঞ্জান্ত মানৱিক বিষয়ক পৰমাত্মা বুলি তাক কহে মুনিগণ, এইটো পৰম তত্ত্ব জানিবাৰ আদন। পিপ্পলায়নে কৈছে নিমিলতা একাদশ স্কন্ধ। সেইজন ঈশ্বৰক আমি ভাল পাবলৈ শিকা নাই, যাৰ অবিহনে আমাৰ অস্তিত্ব নাই, আমি শেষ হৈ যাওঁ, একোৱেই নাই। তথাপিও আমি কৃষ্ণৰ প্ৰতি আমাৰ কৃতজ্ঞতা নাই, আমি ভাল পাবলৈ শিকা নাই। ইয়াক সেইকাৰণে ইয়াক বৰ সুন্দৰভাৱে কৈছে, তোমাৰ কল্যাণ হওক দৃঢ়ব্ৰত ধৰি শ্ৰদ্ধাই ভগৱতী ভাৱে ভজা মহাহৰি। তেবে আকি আমাখাৰ যশস্যা বিস্তাৰী, জন্মিবন্ত ভগৱন্ত তব দুখহাৰী। নকৰিবা কিছু চিন্তা মনুৰ জীয়াৰী, তব মনোৰথ পূৰ্ণ কৰিব পৰাৰী। তুমি কেৱল ঈশ্বৰৰ ভক্তি কৰা, তোমাৰ যিমান মনোবাঞ্ছা আছে সমস্তখিনি প্ৰভু ভগৱন্তই পূৰণ কৰিব। ভগৱান কেতিয়া আহে? গীতাত অৰ্জুনক যেতিয়া বিভিন্ন যোগৰ কথা কৈ গৈ আছে, সাংখ্য যোগ কৰ্মযোগ, চতুৰ্থ অধ্যায়ত ভগৱান কৃষ্ণই অৰ্জুনক ক'লে, হে অৰ্জুন, মই তোৰ আগত যিবিলাক জ্ঞান হৈ আছো, আগতে মই সূৰ্যক কৈছিলোঁ, ইমম বিবস্বতে যোগম প্ৰোক্তমান অহমব্যয়ম বিবস্বান মনুৱে প্ৰাহু মনু ইচ্ছা কয়া প্ৰভি এবং পরম্পরা প্রাপ্ত এবং রাজস্বয় বিদু সকালে মহাতা যোগানস্ত পরন্তপ। চতুর্থ অধ্যায় 1 আর 2 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তোক মই যি জ্ঞানৰ কথা কৈছো, আগতে মই সূৰ্যক কৈছিলো, সূৰ্যই মনুক ক'লে, মনুৱে ইচ্ছাক ক'লে, এনেকৈ পৰম্পৰাগতভাৱে ৰাজৰ্ষিসকলে পালে আৰু আহি আছিলে পালো, কিন্তু কালৰ সোঁতত এই জ্ঞানবিলাক নাইকিয়া হৈ গ'ল। অৰ্জুনৰ মনত সন্দেহ হ'ল, আমি দুজন একে নকৰ আৰু সূৰ্য বহুত আগৰ, কেনেকৈ লগ পালে ভগৱান কৃষ্ণ সূৰ্যক ক'বলৈ? সেইকাৰণে অৰ্জুনে প্ৰশ্ন কৰিছে, অপৰম ভৱতু জন্ম পৰজন্ম বিবস্বত প্ৰথমে তাত বিজানিয়ম ত্বম আদৌ প্ৰক্তমানিতি। চতুৰ্থ অধ্যায় 4 নম্বৰ শ্লোক গীতা। এই কথা এই শেষত তোমাৰতো জন্ম এতিয়া হৈছে, অপৰম ভৱতু জন্ম পৰজন্ম বিবস্বত, সূৰ্যৰ বহুত আগৰ, মই কেনেকৈ মানি লওঁ যে তুমি কৈছা বুলি? তেতিয়া ভগৱান কৃষ্ণই অৰ্জুনক অৱতাৰৰ কাৰণে কৈছিল, তোক খুলি দিছিল, মই কেতিয়া আহোঁ। প্ৰথম ক'লে, বহুনি মে ব্যতীতানি জন্মানি তপচা অৰ্জুন তানি অহম বেদ সৰ্বাণি না ত্বম বেদ পৰন্তপ। চতুৰ্থ অধ্যায় 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তোৰে মোৰে আগতেও বহুবাৰ জন্ম হৈছে, এইবিলাক তোৰ মনত নাই, কিন্তু মোৰ চব মনত আছে, কাৰণ তেওঁ সৰ্বজ্ঞ। কেতিয়া জন্ম লয়? যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অদ্ভুত জ্ঞানম অধৰ্মস্য তদাত্ম মাম সৃজম্যহম পরিত্রাণায় সাধুনাম বিনাশায় চ দুষ্কৃতাম ধর্ম সংস্থাপনার্থায় সম্ভবামি যুগে যুগে। তিনটা মূল কারণ চতুর্থ অধ্যায় 8 আর 8 নম্বর শ্লোক কৈছে, হিন্দিতে অনুবাদ করেছে দুইটা শ্লোক। জব জব होते हैं धर्म की हानि, बढ़े असुर अधर्म अभिमानी, तब तब धरे प्रभु विविध शरीरा, हर ही सदा सज्जन भव पीरा। ভাগবতে অনুবাদ করেছে, সরাসর গুরু ঈশ্বর কৃষ্ণর জন্ম রূপনা কারণ, সাধু সমস্ত ধর্ম রক্ষা কৰিব, নাহিব দুষ্ট দুৰ্জন। মহন্ত সকলে ইটো জন্ম কৰ্ম শুনিবে গাইবে মুখে, তিনিও তাপক এতেকে নিষ্ঠৰি পাইবে মুখ্য মহাসুখে। ভগৱান কৃষ্ণ অৱতাৰ লয় পৰিত্ৰাণায় সাধুনাম, সাধুসকলক ৰক্ষা কৰিব।
বিনাশকাৰ্য দুষ্কৃতিকাৰী নাশ কৰিবলৈ ধৰ্ম পুনৰ সংস্থাপন কৰিব। কপিল প্ৰভু আহিল, ইয়াত কৰ্ণমে কৈছে তুমি চিন্তা নকৰিবা, তুমি মাত্ৰ ভগৱান কৃষ্ণক ভক্তি কৰা, বাকী তেওঁ চিন্তা কৰিবলৈ আহিব। যেতিয়া তেওঁৰ প্ৰয়োজন হ'ব অহাটো তেওঁ নিশ্চয় আহিব। ইয়াত কৈছে এতিয়া দেৱযানী আমাহাৰ যশস্য বিস্তাৰী জন্মিবন্ত ভগৱন্ত তব দুঃখহাৰী, তোমাৰ দুখ হৰণ কৰা ভগৱান নিশ্চয় আহিব আৰু আমাৰ যশস্য বিস্তাৰ কৰিব। নকৰিবা কিছু চিন্তা মনুৰ জীয়াৰী, তব মনোৰথ পূৰ্ণ কৰিব মুৰাৰী। তুমি আৰু চিন্তা কৰিব নালাগে, তোমাৰ মনোৰথ পূৰ্ণ কৰিব দেৱভূতি স্বামীৰ শুনিয়ালী স্থবাণী, মহাপ্ৰেম ভক্তিয়ে ভজিলা চক্ৰবাণী। পাছে প্ৰভু কৰ্তব্যৰ বীৰ্য অনুসৰি দেৱভূতি উদৰে পকিলালী ৰাতি। আৰু তাৰপাছত দেৱভূতিয়ে ভগৱান কৃষ্ণক একান্তভাৱে ভক্তি কৰিলে আৰু তাৰ পাছত কৰ্তব্যৰ উদৰত দেৱভূতি গৰ্ভত প্ৰভু ভগৱন্তই আহি থিতাপি ল'লে। ইয়ালৈকে গৈছে কৃষ্ণ।